Hi guys, it's me Pranjal. এই ভিডিঅ'ত Microsoft PowerPoint-ৰ ৰিবন আৰু টেবৰ বিষয়ে জানিবলৈ ট্ৰাই কৰিম। হৈছে কুইক এক্সেছ আৰু টাইটেল বাৰৰ তলত ৰিবন আৰু টেব থাকে দিছ ওৱান। হৈছে দিছ ওৱান। দেখিছে? হৈছে ইয়াতে টোটেল আপোনাৰ 7টা টেব থাকে। হৈছে যদি চাওঁ টেববোৰ 1 2 3 4 5 6 7 7টা টেব থাকে আৰু প্ৰত্যেক টেবৰে কাম বেলেগ বেলেগ হৈছে আৰু প্ৰত্যেক টেবৰে হোমৰ লগত পাৰ্টিকুলাৰ হোমৰ যিখিনি কাম হৈছে তাৰে কিছুমান স্পেচিফিক কমান্ড লিংক কিছুমান থাকে হৈছে দিছে হৈছে এইবোৰ পাৰ্টিকুলাৰলি হোমৰ লগত হ'ব ইনচাৰ্ট লগত বেলেগ হ'ব হৈছে এ গ্ৰুপ অফ স্পেচিফিক কমান্ড হৈছে এই পাৰ্টিকুলাৰ টেবৰ লগত লিংক হয় হৈছে ক্লিয়াৰ তো এই ভিডিঅ'ত ইমানে এই ভিডিঅ'টো আসলে জাস্ট রিবন আৰু টেবৰ বিষয়ে ইন্ট্ৰোডাকশন হৈছে ওভাৰভিউ এটা তো নেক্সট ভিডিঅ'ত আমি পাৰ্টিকুলাৰলি যিমান কিটা টেব আছে ওয়ান বাই ওয়ান এটা এটা কৰি ডিটেইল কৰি আমি ডিসকাস কৰি যাম হৈছে প্লিজ লাইক এন্ড সাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে থ্যাংক ইউ এন্ড বাই বাই